Good evening. আজি বনাবলৈ লৈছো পকৰি আৰু এই পকৰি বনাবলৈ লৈছো এটা মিডিয়াম সাইজৰ পিয়াজৰ পাপলিবোৰ এদৰে গুচাই লৈছো। পকৰি বনাব সবে জানে, কিন্তু মইনো কেনেকৈ বনাও আজি তাকে আপোনালোকক দেখাবলৈ লৈছো। তো বৰ ভাল নহয়, তথাপিও মই ইয়াৰ ওপৰৰ অংশখিনি গুচাই লৈছো। পিয়াজটো মই এডৰ মাজতে দুভাগ কৰি লৈছো আৰু লাগিব দুটা আলুটো এই বাকলি কিছুমান এনেকৈ গুচাই লৈছো। মই পিয়াজখিনি দীঘলকৈ কাটি ললো আৰু আলুখিনি পিহনাত পিহি ললো। এতিয়া এটা বাটিত মই পিয়াজখিনি লৈ ললো আৰু পিহি থোৱা আলুখিনিও লৈ ললো। আপোনালোকে এতিয়া মই এটা বাটিত এনেকৈ ললো, পিয়াজখিনি ললো আৰু আলুখিনি দি দিলো আৰু ইয়াত দিম এতিয়া অকমান নিমখ, আধা চামুচমান নিমখ দিলেই হ'ব। আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব। অকমান দিম হালধি, অলপমান ধনিয়া গুড়ি, অলপমান জিৰা গুড়ি আৰু দিম অলপমান বেচন। আপোনালোকে ইচ্ছা কৰিলে ইয়াত জলকীয়া কাটি দিব পাৰে, কিন্তু যেহেতু বিবানে খাব, সি জ্বলা নাখায়, সেইটো কাৰণে মই এনেকৈ দিয়া নাই। এইটো অপচনেল হয়, আপোনালোকে দি ল'ব পাৰে। আৰু সব বস্তু দিয়াৰ পিছত এনেকৈ ভালকৈ মঠি পেলাব। অকণ পানী দি মঠিব। একেবাৰতে বেছিকৈ পানী ঢালি নিদিব, অলপ অলপকৈ ঢালিব। নহ'লে একেবাৰতে বহুত পানী ঢালি দিলে পনীয়া হৈ যাব পাৰে, তেতিয়া পনীয়া হৈ গ'লে ভালকৈ পকৰিটো নুঠিব। মই আৰু অকণমান বেচন দি দিছোঁ, যিহেতু দেখাত পাকৰ নিচিনা লাগিছে, নহ'বগৈ তিনিটা মানুহলৈ। আৰু অকণ বেচন দি দিছোঁ, আকৌ ভালকৈ মঠি পেলাইছোঁ। অকণমান পানী দিছোঁ, এইটো আকৌ বেচন দিলোঁ, সেইটো কাৰণে পানী অলপো দি দিছোঁ। যিহেতু মই বেকিং দিবলৈ পাহৰিছিলোঁ, শেষত অকণমান বেকিং দি দিছোঁ। আকৌ মিক্স কৰি পেলাইছোঁ। এয়া আমাৰ পকৰিৰ বাবে বাটাৰখিনি ৰেডি হৈ গ'ল। এতিয়া পকৰিখিনি সিজাবলৈ কেৰাহীখন গেছত পাতি লৈছোঁ। কেৰাহীখন অকণমান গৰম হ'লেই মই এতিয়া ইয়াত তেল দি দিছোঁ।
মই ৰাইচ ব্ৰেন অইল ব্যৱহাৰ কৰিছোঁ, আপোনালোকে ৰিফাইন অইলো ব্যৱহাৰ কৰিব পাৰে, অলিভ অইলো ব্যৱহাৰ কৰিব পাৰে। এতিয়া তেলখিনি গৰম হ'বলৈ দিম। মোৰ তেলখিনি প্ৰায় পকিলেই, সেইটো কাৰণে মই এতিয়া গেছটো অলপমান কমাই ল'ম। বেছি জুইত ভাজিলে সোনকালে সিজে, সোনকালে হয় কিন্তু ভিতৰটো নুসুজে, সেইটো কাৰণে আপোনালোকে গেছটো অকণমান ল' আৰু মিডিয়ামৰ মাজত ল'ব। এতিয়া মোৰ তেলখিনি যিহেতু গৰম হ'লেই মই পকৰিকেইটা এটা এটাকৈ দি দিম। মই তাকো কমকৈ বনাইছোঁ, সেইটো কাৰণে তেলো কমকৈ দিছোঁ। আপোনালোকে সৰহকৈ তেল দি একেলগতে বহুত বনাব পাৰে। মই যিহেতু চাহ খাম, এতিয়া চাহটো পাতি দিছোঁ। এতিয়া লাল চাহ খাম, মানে লাল চাহে বনাম এতিয়া। চাহত অকণমান আদা দি দিছোঁ, যিহেতু লাল চাহ খাম, আদা দিলে ভাল লাগিব। এতিয়া পকৰিকেইটা আমি লৰাই দিম, সাৱধানে লৰাব। গধূলি টাইমত এনেদৰে বনাই খাবচোন, খাই ভাল লাগে, কিবা এটা বেছি সময়ো নালাগে। এটা ছাইড হৈ গৈছে, আকৌ এবাৰ আমি ইফালে ইটো ছাইড কৰি দিম। পকৰিকেইটা প্ৰায় হ'লেই, আৰু অকণমান ৰঙা কৰিবলৈ দি মই পকৰিকেইটা নমাই দিম। মোৰ পকৰিকেইটা প্ৰায় হ'লেই, এতিয়া মই এইকেইটা নমাই দিছোঁ। ঠিক তেনেদৰে মই বাকীকেইটা পকৰি ভিজাই লওঁ। এইফালে মোৰ চাহটো উতলিলেই, মই ইয়াত চাহপাত দি দিছোঁ। আদাটো দি থোৱাই আছিলে, মই চাহপাত অকণমান দি দিছোঁ।
সেইটো সাইড হিজিলে মই এটা কো লৰাই দিছো গেছটো অকমান কমাই দিও পকৰি কিটা কাঢ়ি দিছো এতিয়া বাকি কিটা পকৰিও ইয়াত দি দিও এতিয়া চাহখিনি বাকি ন যেহেতু লাল চাহ খাম আমি চেনি না খাও এই আমি গুৰৰ গুৰি লৈ লৈছো এটো জেগাৰী পাউডাৰ হয় মই অনলাইন মগাইছিলো আবুলে চাহটো বাকি লৈছো আপোনালোকে চাহত চেনিও খাব পাৰে বিনা চেনিও খাব পাৰে যি মানে খায় আৰু এয়া আমাৰ বিবানৰ গাখীৰ চাহখিনি গুলি লৈছো আমাৰ চাহ আৰু পকৰি ৰেডি আপোনালোকে এনে বনাই খাবচোন আৰু কেনেকুৱা পায় কমেন্টত জনাব এয়া আমাৰ চাহ আৰু পকৰি ৰেডি এতিয়া আমি খাওঁগে ৰৈ নাথাকো ভিডিওটো যদি চাই ভাল পালে লাইক এটা দিব থ্যাংক ইউ